কলোকে বহুতে খাৰু বিচাৰি আছিলে কাটিং পাইপ খাৰু আপোনালোকে এবাৰ ল'ব পাৰিব ফুল ষ্টক আহিছে আৰু ইয়াৰ সাইজ 2.4 2.6 আৰু 2.8 সাইজ পাব যদি ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব কপাৰ বেস গোল্ড পলিশৰ প্ৰিমিয়াম কোৱালিটিৰ খুব ধুনীয়া হয় আৰু এইখিনি ফুল ষ্টক আছে আৰু আছে আপোনালোকে যদি ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব আৰু বেবি খাৰু যদি কাৰোবাক লাগে ডিজাইন একেই হ'ব কাটিং খাৰু কাটিং পাইপ খাৰুটো আপোনালোকে পাই যাব যদি ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব আপোনালোকক আজি কেডালমান সিম্পল চেইন দেখাবলৈ লৈছো লকেট থকা সিম্পল চেইন লকেটটো মন কৰিবচোন খুব ধুনীয়া হয় ইয়াত আপোনালোকে হোৱাইট ষ্টন পাব একেবাৰে সৰু সৰু হ'ব আৰু ইয়াৰ চেইনৰ লেং হ'ব 18 ইঞ্চি বহুত বেছি ধুনীয়া হয় কপাৰ বেস গোল্ড পলিশৰ প্ৰিমিয়াম কোৱালিটিৰ হয় চেইনডালৰ লেং হ'ব 18 ইঞ্চি যদি আপোনালোকে ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব স্ক্ৰিনতে নাম্বাৰ দিয়া আছে আৰু মই আপোনালোকক দামটো লিখিয়ে দিম স্ক্ৰিনতে আৰু শিপিং চাৰ্জ এক্সট্ৰা হ'ব যদি ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব ফুল ষ্টক আছে আজি কেটামান ষ্টনৰ সেট দেখাবলৈ লৈছো ইয়াত তিনিটা দেখাইছো এটা দেখাইছো বেবি পিংকত আৰু এটা দেখাইছো হোৱাইটত আৰু এটা দেখাইছো ৰেড ষ্টনত খুব ধুনীয়া হয় সেট গিটা কপাৰ বেস গোল্ড পলিশৰ প্ৰিমিয়াম কোৱালিটিৰ হয় আপোনালোকে ডেইলি ইউজ কৰিব পাৰিব আৰু প্ৰত্যেকৰ লগতে ইয়াৰিং থাকিব ৰেড টু লগত ৰেড কালাৰত পাব আৰু হোৱাইট টু লগত হোৱাইট কালাৰ পাব মই এজোৰ দেখাইছো অকল পিংক কালাৰত আপোনালোকে যদি ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব একেবাৰে কম দামত ল'ব পাৰিব বহুত বেছি ধুনীয়া হয় আৰু ইয়াৰ লগত যদি আপোনালোকে কম্বো হিচাপে লম বুলি ভাবে খাৰু ফিংগাৰিং তেনেকেও ল'ব পাৰিব যদি অকল সেটটো লাগে তেনেকেও পাই যাব মই স্ক্ৰিনতে দিয়া নাম্বাৰটোত হোৱাটসএপ কৰিব আৰু এইবিলাক অনলাইন পেমেন্ট কৰি বুকিং কৰিব লাগিব কেশ অন ডেলিভাৰী এভেইলেবল নাই আপোনালোকক আজি এটা কম্বো সেট দিছো যেটো কম্বো আগতে মই ভিডিও দিছো বহুতে লৈছে এডাল মংগলসূত্ৰৰ নিচিনা লকেট চেইন দেখাইছো চাবচোন এটো পুৰণা ডিজাইনত হ'ব পিংক আৰু হোৱাইট ষ্টনত আছে খুব বেছি ধুনীয়া হয় লকেটটো মই একেবাৰে ওচৰৰ পৰা দেখাইছো আৰু ইয়াৰিংজও থাকিব টপত ইয়াৰ চেইনৰ লেং হ'ব 24 ইঞ্চি যেহেতু বহুতে দীঘল চেইনত বিচাৰি থাকে আপোনালোকে এই সেটটো ল'ব পাৰিব আপোনালোকে কম্বো হিচাপেও ল'ব পাৰিব যদি আপোনালোকক এক্সট্ৰাকে লাগে তেনেকেও ল'ব পাৰিব খুব বেছি ধুনীয়া হয় আৰু এটা ডেইলি ইউজৰ ফিংগাৰিং দিছো আপোনালোকক আৰু এজোৰ বাৰতি দিছো জিজু বাৰতি আপোনালোকে ডেইলি ইউজ কৰিব পাৰিব আৰু বাৰতি আপোনালোকে সাইজটো মোক জনাই দিব হোৱাটসএপত আৰু তাৰ মতে পাই যাব যদি আপোনালোকক পাইপ খাৰু লাগে কম্বোটো তেনেকেও ল'ব পাৰিব যদি গুটে কম্বোটো ল'ব বিচাৰে মই স্ক্ৰিনতে দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটসএপ কৰিব আৰু অনলাইন পেমেন্ট কৰি বুকিং কৰিব লাগিব